অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ খবৰটো পালেনে? সামাজিক মাধ্যমত অনুৰাগীসকলে শুভেচ্ছা জ্ঞাপন কৰিছে। সৰ্বপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাক শুভকামনা জ্ঞাপন কৰিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাবচোন অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ অভিনয় চাই কেনেকুৱা পায়। যদিহে তেওঁৰ এজন অনুৰাগী হয় তেন্তে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকল বন্ধু বান্ধৱীয়ে নতুনকৈ আমাৰ চেনেলটো চাই আছে তেওঁলোকে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। সামাজিক মাধ্যমত অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ এটা বিশেষ পোষ্ট। অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ খবৰটো পালেনে? হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ খবৰটো হ'ল যে তেওঁ মহাকুম্ভ মেলা চাবলৈ গৈছে আৰু সামাজিক মাধ্যমত অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ কেইখনমান ফটো শ্বেয়াৰ কৰিছে। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।